নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল, আজি মই যাবলৈ ওলাইছোঁ এক মাংগলিক অনুষ্ঠানলৈ। আমাৰ গাঁওখনত শ্ৰী শ্ৰী গীতা সনাতন মন্দিৰত আজি ধৰ্মীয় অনুষ্ঠান হ'ব, এক মাংগলিক অনুষ্ঠান হ'ব, আৰু সেই অনুষ্ঠানত মই আজি গৈ আছোঁ। আৰু মাংগলিক অনুষ্ঠানত যাবৰ কাৰণে মোৰ এইখন চাৰ্টটো মোৰ পুৰণা চাৰ্টেই হয়, নতুন চাৰ্ট নাই। যিয়ে নহওক, বগা চাৰ্ট পিন্ধিব লাগিছিল, বগা কাপোৰ পিন্ধিব লাগিছিল, হ'লেও মোৰ বগা কাপোৰ নাই, বগা চাৰ্ট নাই। আচ্ছা, ঠিক আছে দিয়ক, অকল বগা চাৰ্ট পিন্ধিলেই যে সকলো বগা হ'ব, এক মাংগলিক কাম কৰিব পাৰিব সেয়াই নহয়, আচলতে মনটো বগা হ'ব লাগে, হয় নহয়? গতিকে চাৰ্টৰ বিষয়ে কোনো একো মেটাৰ নকৰে। হ'লেও আজি মই আমাৰ ৰাভা ট্ৰেডিশ্যনেল প্লাজাৰ এখন লৈ, আৰু লগতে এয়া আমাৰ নিজ হাতেৰে বোৱা এইখন ধুতি গামোচা হয়, এইখন পিন্ধি আজি মই যাবলৈ ওলাইছোঁ আমাৰ সেই মাংগলিক অনুষ্ঠানলৈ। গতিকে আজিৰ দিনটো আপোনালোক সকলোকে মংগলময় হওক বুলি কামনাৰে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বলক সেই মাংগলিক অনুষ্ঠানলৈ। বন্ধুসকল, জাষ্ট মই এতিয়া আহি পালোঁ আমাৰ শ্ৰী শ্ৰী গীতা সনাতন মন্দিৰলৈ। এয়া হয় আমাৰ শ্ৰী শ্ৰী গীতা সনাতন মন্দিৰ। ইয়াত বিভিন্ন গাঁৱৰ সতীৰ্থ ইয়ালৈ আহিব। মই সকলো দৃশ্য মই আপোনালোকক দেখুৱাম। এতিয়া মই প্ৰথমে মন্দিৰলৈ সোমাই যাম, তাৰপিছত নিজে দৰ্শন কৰিম। দৰ্শন কৰাৰ পিছত মই আপোনালোকক সকলো দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। তো বলক মন্দিৰৰ ভিতৰলৈ। এয়া চাওক, আপোনালোকে দেখিবলৈ পাইছে, ইয়াত লিখা আছে শ্ৰী শ্ৰী গীতা নিকেতন সনাতন মন্দিৰ। আৰু এয়া হয় ইয়াত ভক্তবৃন্দসকলে ইয়াত নাম কীৰ্তন কৰে, আৰতি কৰে, আৰু এইখন হৈছে শ্ৰী শ্ৰী গীতা নিকেতন সনাতন মেইন মন্দিৰ আমাৰ গাঁওখনৰ। ইয়াত মানে প্ৰতি বৃহস্পতিবাৰে ইয়াত পূজা কৰা হয় এইখন মন্দিৰত। এতিয়া আৰম্ভ হৈ আছে, আৰম্ভ হৈ থাকক, আৰু পুষ্পাঞ্জলিৰ মতে পুষ্পাঞ্জলি হৈ থাকক। চাওক বন্ধুসকল, ভক্তসকলে ভগৱানক দৰ্শন কৰি ওলাই আহি সকলোৱে গুৰুজনাক সেৱা জনাব। এয়া চাওক, এনেকৈ গুৰুজনাক সেৱা জনাব। এতিয়া ময়ো যামগৈ, কিন্তু মই আপোনালোকক দেখুৱাব নোৱাৰিম মই কেনেকৈ দৰ্শন কৰে। দৰ্শন কৰাটো সকলোৱে জানে, কেনেকৈ দৰ্শন কৰিব সকলোৱে মই আপোনালোকক দেখুৱাব নোৱাৰিম, কাৰণ মোৰ লগত কোনো কেমেৰামেন নাই, ইয়াৰ কাৰণে মই আপোনালোকক দেখুৱাব নোৱাৰিম। হ'লেও মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া মই যামগৈ। প্ৰথমে মই আপোনালোকক আমাৰ মেইন মন্দিৰৰ দুৱাৰ দলিত মই দেখুৱাই আছোঁ। এয়া চাওক, ভক্তসকলে দৰ্শন কৰি আছে। মূল সেৱা আৰম্ভ কৰাৰ আগতে এনেকৈ যিসকলে ভক্তবৃন্দৰ পৰা স্বৰ্গগামী হৈছে সেইসকলৰ আত্মা চিৰ শান্তিৰ বাবে 1 মিনিটৰ বাবে এনেকৈ থিয় হৈ শোক সভা আৰম্ভ কৰিছে। এতিয়া কাৰ্যসূচী মতে চলি আছে চিনাকি পৰ্ব আৰু সম্বৰ্ধনা। চিনাকি পৰ্ব আৰু সম্বৰ্ধনাৰ ভিডিঅ' মই আপোনালোকক সম্পূৰ্ণকৈ দিব নোৱাৰিম, কাৰণ ভিডিঅ'টো দীঘল হৈ যাব, ইয়াৰ কাৰণে তথাপিও দেখিবলৈ লৈছোঁ সৰু ক্লিপটো। ইয়াত চাওক, আৰু এয়া চাওক, সদৌ ৰাভা কৃষ্টি সন্মিলনীৰ প্ৰাক্তন সভাপতি মাননীয় শ্ৰীযুত ভয়েন্দ্ৰ নাঙে টিলাপাৰা শ্ৰী শ্ৰী গীতা নিকেতন সনাতন মন্দিৰলৈ 10,000 টকাৰ মূল্যৰে শ্ৰী শ্ৰী ভাগৱত গীতা এখন আগবঢ়াইছে। ইমান মূল্যৰ টকাৰে বা ইমান মূল্যৰ ভাগৱত গীতা অনুদান কৰাৰ বাবে ইহঁতক ধন্যবাদ থাকিল আমাৰ টিলাপাৰা শ্ৰী শ্ৰী গীতা নিকেতন সনাতন মন্দিৰ পৰিচালনা কমিটিৰ পৰা। আৰু আপোনালোকে দেখিবলৈ পাইছে মাইক্ৰফোনৰ কাষত এয়া হয় আমাৰ বাবা অৰ্থাৎ গুৰু। সিও মানে এখেতেও আমাৰ টিলাপাৰা শ্ৰী শ্ৰী গীতা নিকেতন সনাতন মন্দিৰৰ বাবে এখনি গীতা আগবঢ়োৱা হৈছে। এয়া চাওক, এখন গীতা আমাৰ বাবা গুৰুৱে মন্দিৰৰ বাবে আগবঢ়োৱা হৈছে। আৰু এতিয়া চলি আছে নামযজ্ঞ। আপোনালোকে নামযজ্ঞৰ সৰু ক্লিপটো চাই থাকক। বন্ধুসকল, আৰতি কীৰ্তন নামযজ্ঞ সকলো সম্পূৰ্ণ শেষ হ'ল। এতিয়া বিয়লি 4 বাজিব হ'ল। গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব, আৰু লগতে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব নকৰিলে ছাবস্ক্ৰাইব কৰিব। চ' আজিলৈ বাই বাই।